নম্ৰতাই আত্মহত্যা কৰিলে নেকি? সেই নম্ৰতাৰ পিতৃ পৰিচয় ওলাবনে? আপোনালোকক মই কৈছোঁ, আপোনালোকে তাইক এইখন ঘৰৰ পৰা লৈ যাওক। তাই আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয়। ৰিয়ানৰ খংবোৰ আজি শেষ নহ'ব। বোপা, হোমৰ জুইক সাক্ষী কৰি তোমালোকৰ বিবাহ হৈছিল। আৰু পেটত সন্তান থকা গম পোৱা হ'লে মই কেতিয়াও তাইক তোমাৰ ওচৰত অৰ্পণ নকৰিলোঁ হয়। গতিকে তাই তোমাৰ পত্নী। তুমি যি কৰা, কাটি টুকুৰা টুকুৰ কৰি নদীত ভহাই দিয়া। বাহিৰত গৈ বিক্ৰী কৰি আহা। সকলো তোমাৰ কথা। আজিৰ পৰা পাহৰি যাম যে মোৰ এজনী সৰু মৰমলগা ছোৱালী আছিলে। আজিৰ পৰা মই ভাবিম তাইৰ মৃত্যু হৈছে। মাটি বন্ধকীত থৈ তাইক বিয়া দিছিলোঁ। চকুৰ পানীবোৰ নৈ বৈ গৈছিল মানুহজনৰ দুচকুৰে। যেন কিবা বিপদ ঘণ্টা বাজিছে। এখন শান্তিৰ ঘৰত আজি দুখৰ নৈ বৈছে। কান্দোনৰ উচুপনিৰ ৰোল উঠিছে। বলিয়াৰ দৰে হৈছে শান্তশিষ্ট ৰিয়ান। সি ঘৰলৈ দৌৰ মাৰি গ'ল। কিবা অঘটন হৈ থাকিব যোৱা নাইতো। তাৰ এই ৰূপ মাক দেউতাকে কেতিয়াও দেখা নাই। সি হিংস্ৰটোৰ দৰে আজি গৰ্জন মাৰি উঠিছে। সকলো মাথো নিচুপ হৈ চাই থাকিলে। কিছু সময়ৰ পাছত সি ওলাই আহিলে। এখন হাতত পেট্ৰল আৰু এখন হাতত মেচিদাখন। ৰিয়ান, মাকে চিঞৰি উঠিলে। মা, মোক মোৰ কাম কৰিবলৈ দিয়া। কিন্তু তই এইবোৰ? মা, মই যি কৰিম সকলো ভালৰ কাৰণে কৰিম। সি সিহঁতৰ শোৱনি কোঠাত সোমাই গ'ল। তাৰ পাছতে সকলো। সি শোৱনি কোঠাত গৈ ন-কইনাই লগত অনা যৌতুকৰ বিচনাখনত পেট্ৰল ঢালিলে। তেনেতে জুইৰ শিখা লগাব লওঁতে মাকে দৌৰি গৈ তাৰ হাতখনত থাপ মাৰি ধৰিলে। ৰিয়ান, তই কি কৰিব ওলাইছ? সকলোৱে মন কৰিছিলে তাৰ দুচকুৰে চকুপানীবোৰ বাগৰি আহি তাৰ বহল বুকুখন চুইছিলহি। বাবা। ৰিয়ানৰ দেউতাকৰ মুখেৰে ওলাইছিল মাত্ৰ এটা শব্দ। সি বিচনাখনত বহি পৰিছিল। নম্ৰতা, দেউতাক আৰু ককায়েকে নীৰৱ দৰ্শক হৈ চাই আছিলে। এইখন বিচনা, যিখনত তাই মোক শুবলৈ নিদিলে। যি সুন্দৰ দিনটিত তাইক স্পৰ্শ কৰিবলৈ মনা কৰিলে। তাই হেনো ব্ৰতত আছে। সেইকাৰণে সেই দিনটো হৈ পৰিলে মোৰ কাৰণে অভিশপ্ত ফুলশয্যা। সকলো জ্বলাই দিব দিয়া না মোক মা। সকলোৱে তাক বহাৰ পৰা জোৰকৈ উঠাই আনিলে। কিন্তু বহু সময় হ'ল নম্ৰতা এতিয়াও কোঠাৰ পৰা বাহিৰ হোৱা নাই। বোৱাৰী, বোৱাৰী, দৰজা খোলা বোৱাৰী। নাই, তাই কোনো সঁহাৰি। মাজনী, দৰজা খোল। নাই, তাইৰ দেউতাকৰ মাততো তাই দৰজা নুখুলিলে। তাৰ মানে তাই ভিতৰত। আটাইৰে বুকুখনত মৃদু মৃদু ভয়ৰ সঞ্চাৰ হ'ল। শেষ হ'ল নেকি এটা কাহিনীৰ? ৰহস্য হৈ থাকিল নেকি নম্ৰতা জীৱনৰ? দৰজাখন খোল খালে। সকলোৱে ভয় ভয়কৈ চালে। কিন্তু সকলো আচৰিত। এজনী বেলেগ নম্ৰতা। আউলি বাউলি চুলি, শুভ্ৰ সাজ, সেন্দুৰবিহীন উকা কপাল। তাই ওলাই আহিলে। এখন হাতত এটা বেগ আৰু এখন হাতত এটা টোপোলা। লাহি পাহি খোজেৰে তাই ৰিয়ানৰ মাকৰ ভৰিত পৰিলে আৰু হাতজোৰ কৰি ক'লে, মা, এইখিনি লওক, আপোনালোকে মোক জোৰোণত দিয়া সোণৰ গহনা। এয়া চাওকচোন। মই এপদো লগত লোৱা নাই। মা, মই অপবিত্ৰ আছিলোঁ। সেয়েহে মোৰ পবিত্ৰ স্বামীজনক মই মোক স্পৰ্শ কৰিব দিয়া নাছিলোঁ। মই আজি ওলালোঁ মা। তাই ৰিয়ানৰ ফালে কেৰাহীকৈ চালে। সি হাতত মেচিদাখন তুলি লৈছিল। তাই হাতত বেগটো লৈ ওলাই আহিব লওঁতেই সি চিঞৰি উঠিল, নম্ৰতা, হিচাপ নিকাচ এতিয়াও শেষ হোৱা নাই। তই ক'ত পলাইছ? তই যদি জানিছিলি যে তই অপবিত্ৰ, তই এজন পবিত্ৰ ল'ৰাৰ জীৱন ধ্বংস নকৰা তেন্তে তই বিয়াত কিয় বহিছিলি? তাইৰ দেউতাকে তাইক জোৰ কৰিছিল তুমি দুখ পাবা বুলি। কি?
আজি মই সুখ পালোঁ। তই তোৰ পেটৰ সন্তান থকাটো মোক কিয় নকলি? কাৰণ সেই কথা ক'লে তুমি মোক কেতিয়াও ক্ষমা নকৰিবা দেউতা। কাৰণ সেইজন অন্য কোনো নহয়, সেইজন তোমাৰ মৰমৰ কোন। ৰৈ গ'লি কিয়? আৰু তোমালোকে নাভাবিবা যে মই পলাইছোঁ। নাই পলোৱা। মই সেই মানুহজনক লগত আনিবলৈ যাওঁ। কিন্তু ক'ত যাবি তই? যাম দেউতা। সেই মানুহজন ক'ত থাকে সেয়া মই জানো। মই এতিয়া তেখেতৰ ওচৰলৈ যাম। ৰ'বা, তুমি যাম বুলিলে এনেকৈ যাব নোৱাৰা। মই তোমাক যাব দিব নোৱাৰোঁ। কাৰণ তোমাৰ আমাৰ সম্পৰ্ক এতিয়াও শেষ হৈ যোৱা নাই। ৰিয়ানে তাইক আগচি ধৰিলে। হ'ব, মই কি কৰিব লাগে কওক, মই সাজু আছোঁ। সি দৌৰি ঘৰৰ ভিতৰত সোমাই গ'ল আৰু হাতত এখিলা কাগজ আৰু কলমটো লৈ আহিলে। ইয়াত লিখি দিয়া, তুমি কিয় ওলাই যাবা। ঠিক আছে, দিয়ক। মোৰ শ্ৰদ্ধাৰ স্বামী দেৱতা, শহুৰ দেউতা, শাহু আই, মোৰ দেউতা, দাদা, আজি আটাইৰে সন্মুখত মই লিখি দিলোঁ যে মই মোৰ গৰ্ভত থকা সন্তানটোৰ জন্মদাতাৰ ওচৰত যাম আৰু লগত লৈ আনি সকলোৰে আগত চিনাকি কৰাই দিম। লগতে মই জনাওঁ যে মই দোষী, অপবিত্ৰ যেতিয়া এইখন সংসাৰ আৰু নকৰোঁ। কিন্তু মই দিয়া প্ৰতিশ্ৰুতি পালন কৰিহে মই আঁতৰিম। শ্ৰদ্ধাৰে নম্ৰতা বৰুৱা। কথাখিনি লিখি লিখি তাই সকলোৰে পৰা বিদায় মাগিলে। তাই যোৱাৰ লগে লগে ৰিয়ানে হুকহুকাই কান্দিলে। দেউতা, আপোনালোকে মোক ক্ষমা কৰিব। খঙত মই বহু কথাই ক'লোঁ। কিন্তু দেউতা, চাওক মোৰ হৃদয়খন জমা হোৱা দুখবোৰ। মই বুজি পাইছোঁ বোপা, মোৰে দুৰ্ভাগ্য। তোমাৰ দৰে ল'ৰা এজন মই জোৱাই হৈ পায়ো হেৰুৱালোঁ। আহিম দেউতা, আকৌ যিদিনা সত্য উদঘাটন হ'ব, সেইদিনাই তাইক মই জীয়াই জীয়াই শ্মশানত জ্বলাই দিম। এনে সন্তান থকাতকৈ নিঃসন্তান হোৱাই শ্ৰেয়। আহিছোঁ দিয়া। সুখে দুখে মানুহজন গ'লগৈ। লগতে ককায়েক। আজি 2 দিন হ'ল সি ক'তো ওলাই যোৱা নাই। ঘৰৰ ভিতৰতে সোমাই আছে। আনকি ভালকৈ একো এটা মুখতো দিয়া নাই। ৰিয়ান, মা, ভাত খাহি আহ। খাবলৈ মন নাই মা। মা, কথা এটা কোৱাচোন। কি কথা ক? মই বাৰু দেখাত বেয়া নেকি? মই বেয়া ল'ৰা নেকি? কোনে ক'লে তোক এইবোৰ? তেতিয়াহ'লে নম্ৰতাই মোক কিয় এৰি থৈ গ'ল? তাই বেয়া ছোৱালী অ'। মা, বেয়া হ'লে ভাল কৰিব পাৰিতো। কিয় ৰত্নাকৰ দস্যু দেখোন পিছলৈ মহান বাল্মীকি হ'ল। মাকে তাৰ কথা শুনি চাদৰৰ আঁচলেৰে চকুপানী মচি গুচি গ'ল। নম্ৰতা, তোমাক মই বহুত ভাল পাইছিলোঁ। তুমি ইমান ধুনীয়া আছিলা। মই তোমাক বহুত সুখত ৰাখিলোঁ হয়। তোমালৈ ধুনীয়া ধুনীয়া কাপোৰ আনি দিলোঁ হয়। সি অকলে অকলে বকি থাকিলে। সি পাহৰি গ'ল বহু কথাই। দুদিনতে সি বলিয়া হৈছিল। সি নকন্যাৰ নম্ৰতাৰ প্ৰতি। এনেকৈয়ে ভাঙেনে সপোন? এনেকৈয়ে বান্ধোন কোনে ক'ব? মোক আজি গোপনে গোপনে আহি কোনে ক'ব বাৰু কোন মোৰ আপোন? তেনেতে তাৰ ফোনটো বাজি উঠিছিল। সি স্ক্ৰীন নোচোৱাকৈ ৰিচিভ কৰিলে। হেল্ল', মই নম্ৰতাই কৈছোঁ। নম্ৰতা, কোৱা। তোমাক আনিব যাম আজি সন্ধিয়া। আপুনি কাহিলীপাৰালৈ ওলাই আহিবচোন। ঠিক আছে, মই গৈছোঁ। হ'ব, ৰাখিছোঁ। সি সন্ধিয়া দৌৰাদৌৰিকৈ ওলায়। মনটো যেন তাৰ বহুত ভাল। ৰিয়ান, ক'লৈ যাৱ? মা, মই আহি আছোঁ। কথাখিনি কৈ সি বাইক ষ্টাৰ্ট কৰি গুচি গ'ল তাৰ নম্ৰতাৰ ওচৰলৈ। এক প্ৰকাৰ ৰিয়ানে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে।
বহু ৰাতি হ'ল, ৰিয়ান ঘৰলৈ অহা নাই। তাৰ মাক দেউতাকক চিন্তাত পৰিছে। ক'লৈ গ'ল বাৰু সি? একো জনাই থৈও নগ'ল। ইমান ৰাতিলৈ সি ক'তো নাথাকে। কিন্তু আজি? হে ভগৱান, কি খেল খেলাইছা প্ৰভু। মাকে ভগৱানৰ নাম উচ্চাৰণ কৰিলে। তেনেতে তাৰ মাকৰ ফোনটো বাজিলে। হেল্ল' খুৰী, কোন? মই ৰঞ্জনে কৈছোঁ। অঁ ৰঞ্জন, কোৱা। কাহিলীপাৰাৰ ড্ৰেইনত এটা মৃতদেহ উদ্ধাৰ হৈছিল। কি? মৃতদেহটো কাৰ? ৰঞ্জন। আপোনালোকৰ